নমস্কাৰ আপোনালোক সকলোকে মোৰ ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি এতিয়া বহু দিনৰ মূৰত ওলাইছোঁ জেঠাহঁতৰ ঘৰলৈ বুলি। এইফালে মা আৰু মই ওলাইছোঁ মুনাচনা লৈ, আৰু এইফালে বা, এইফালে ৰাস্তা গেলা। আজি জেঠাই ঘৰলৈ বুলি ওলাই আহিছোঁ। এইফালে হৈছে মেৰাচুকলৈ বুলি। এয়া ৰাস্তা দেখিছেই নহয়, বৰষুণ যিহেতু দি আছে। আজিকালি যিহেতু বহুতকণ ভালেই হ'ল ৰাস্তাটো বাৰু, আগতে শিলকেইটাও নাছিলে। আৰু এয়া বাটত আহি আমাৰ কি হ'ল চাওকচোন। এইফালে চাওক কেনেকুৱা এডোখৰ জেগা পাৰিছোঁ। ইমানে বেয়া ৰাস্তা নহয়, কি ক'ব আৰু উপায় নাই। ৰাস্তাটো সোমাই থকা যায় সেইকাৰণে আজিলৈকে মানে বনাবলৈ ৰাস্তাটো অহা নাই চাগে, নাজানো কি কৰি আছে। এইফালে এয়া জেঠাইহঁতৰ ঘৰত আমি সোমোৱা অৱস্থা, আৰু অকণমান দূৰ আছে। এয়া আমি আহি পালোহি। এতিয়া পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ, আৰু আমাক আগবঢ়াই নিবলৈ এয়া দেখিছে নহয় তেওঁলোকৰ আলহী। আৰু এতিয়া পালোহি আমি বাহঁতৰ ঘৰ। এতিয়া সোমাম আমি প্ৰথমে বাহঁতৰ ঘৰত, তাৰপিছত আমি জেঠাইহঁতৰ ঘৰলৈ যাম, অৰ্থাৎ পুৰণা ঘৰ, মানে একেবাৰে ওচৰতে লাগিয়ে আছে। আৰু এইফালে চাওকচোন, ফুলখিনি ইমান ধুনীয়াকৈ ফুলি আছে, অকণমান ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ। আৰু বৰষুণৰ পিছৰ বতৰটো যিহেতু মই বহুতেই ভাল পাওঁ, আৰু সকলোৱে ভাল পায় যিহেতু সকলোখিনি চাফ চিকুণ হৈ যায় গোটেই পৰিৱেশটো। আৰু এইফালে এতিয়া আহি আছোঁ আমি জেঠাইহঁতৰ ঘৰলৈ, অৰ্থাৎ পুৰণা ঘৰলৈ। আৰু এইফালে দেখিছেনে আম গছ। জেঠাইহঁতৰ ঘৰত মানে সকলো বস্তুৱে পায়, কি লাগিব আপোনাক, ফল মূল শাক পাচলি সকলো। আৰু আজি জেঠাইহঁতৰ ঘৰলৈ আহিছোঁ আমাৰ দেহা, অৰ্থাৎ মোৰ ভাগিন আৰু বা আৰু মোৰ মা। আৰু এইফালে আমি সকলোৱে কথা পাতি আছোঁ অকণমান। আৰু ৰ'ব, এতিয়া আৰু এজনী জেঠাইৰ ঘৰলৈ গৈ আছোঁ। সেয়া হৈছে আমাৰ ভূতি জেঠাই, আমি তেওঁক মৰমতে সেই বুলিয়ে মাতোঁ। আৰু আজি মই বহুত দিনৰ মূৰত তামোলে মোৰ পৰা ভৰাই লৈছোঁ দেই। খেতি কৰি থাকে, আনকালে বহুত ধুনীয়া ধুনীয়া খেতি হৈ থাকে, মানে বহুত হৈ থাকে। এইবাৰ বৰষুণৰ কাৰণে নাই, এইবাৰ অকণমান কম, মানে দেৰি হৈ গ'ল যে খেতিখিনি কৰা, সেইকাৰণে। এইবাৰ যিহেতু বৰষুণ বহুদিন ধৰি দিয়া নাছিলে, গতিকে খেতিখিনি কৰাও অকণমান পলম হ'ল। আৰু কৰিছিল যদিও হয়তো নহ'লে, সেইকাৰণে এইবাৰ কমকৈ আছে। নহ'লে বা বহুতখিনি থাকে, প্ৰায়খিনিয়ে শাক পাচলি কৰি থোৱা থাকে। আৰু এয়া আমাৰ দেখিছেনে পল্টন। আৰু এতিয়া আমি সকলোৱে চাহ তাহ খাই কথাৰ মহলা মাৰি আমি এতিয়া ঘৰলৈ বুলি ৰাওনা হ'বলৈ লৈছোঁ। যিহেতু বহু দিনৰ মূৰত অহা হৈছে, গতিকে সকলোৱে কথা বতৰা পাতোঁতেই সময়খিনি পাৰ হ'ল, আৰু সেইখিনি ভিডিঅ' কৰিবলৈ নহ'লে। আৰু যিহেতু বহু দিনৰ মূৰত আহিলে এইদৰে কথা বতৰা পাতোঁতেই পাৰ হৈ গুচি যায়, ভিডিঅ' চিডিঅ' কৰিবলৈ আৰু পাহৰি থাকোঁ, এনেও মই পাহৰি থাকোঁ। আৰু এয়া বায়ে বনাইছিলে ৰুটি আৰু ভাজি, সেইখিনি খাই এইফালে আমি এতিয়া ঘৰমুৱা হ'লোঁ। দেখিছেনে অথনি ৰাস্তাটোৰ